কি খবৰ ভালে আছে আশা কৰোঁ ভালে আছে চ' ৱেলকাম বেক টু মাই চেনেল চ' এতিয়া আমি গুৱাহাটীত যাই আছোঁ কামাখ্যা মন্দিৰত চ' আজি এতিয়া যাম চ' আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ চাই থাকক তেলটো অলপ ভৰাই লওঁ তেল নাই চ' অকণমান তেলটো ভৰাই লওঁ মাত্ৰ নাৰিকলী মন্দিৰ আহি পাই গ'লোঁ অলপ সেৱা কৰি ল'লোঁ ত' এতিয়া যাবলৈ ৰেডি সেয়াই এইফালে গণপতি বাপ্পা বঢ়িয়া হাতীক দেখা পাই গ'লোঁ ছোৱালীয়েকে অঁ এই একো ভয় নকৰোঁ গুৱাহাটীত এণ্টাৰ কৰি ল'লোঁ কিন্তু এতিয়া অকণমান জাম দিছে চ' যাই আছোঁ জামত ফচাৰ পিছত ফাইনেলি আমি মন্দিৰ আহি পাই গ'লোঁ জাষ্ট আহি পাই গ'লোঁ কামাখ্যা 3 ঘণ্টামান যাম চ' আহোঁতে কিবা এটা হ'ল মানে আহি থাকোঁতে কি কয় এম্বুলেঞ্চ এখনে থাপকৈ মাৰি দিলে ত' মই দেখাই এম্বুলেঞ্চ এখনে থাপকৈ মাৰি দি দিলে পটকৈ গমেই নাপালোঁ স্ক্ৰেচ লাগি গ'ল যাই আছোঁ ওপৰলৈ পাই গৈছোঁ চাকিটো দিওঁ একদম ভিতৰত এণ্ট্ৰেঞ্চ নকৰোঁ কাৰণ আহোঁতে বহুত দেৰি হৈ গ'ল এতিয়া 12:30মান বাজি গ'ল চ' এতিয়া চালিয়াকৈ চাকি ভিতৰত সেৱা চেৱা কৰিলোঁ এতিয়া ওলাওঁ ইয়াৰ পৰা ব্লেক এণ্ড হোৱাইট চ' আশা কৰিলোঁ ভাল জেগা এখন আমাক জাষ্ট লগ পাই গ'লোঁ এনেই অলপমান কথা পাতিলোঁ আৰু এতিয়া মন্দিৰৰ পৰা ওলাওঁ যাই আছোঁ আৰু চুলা কৰা নাছিল সেইকাৰণে আমি আহোঁতে অলপমান দেৰি হ'ল আৰু চুলি তুলি কাটা হৈ গ'ল চ' অলপ আগত কিবা অলপ খাই ল'লোঁ ইয়াতে তাৰপিছত এতিয়া আৰু ওলাম আৰু যি গৰম দিছে ৰবি শৰ্মাক লগ পালোঁ তেওঁৰ মুভি শ্ৰী ৰঘুপতি আহি আছিল মঙলদৈ কলেজত আহিছিল আমাৰ ব্লেক এণ্ড হোৱাইট প্ৰমোশ্যন তাৰে কথা পাতিলোঁ চ' ৰঘুপতি এতিয়া হিট চ' আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰিলোঁ